হেল্ল' এভৰিৱান যিহেতু আজি গৰম যথেষ্ট পৰিছে সেয়ে ভাবিলোঁ আজি পানী দিয়া ভাত খাওঁ আৰু ডিউটিৰ পৰা আহি চালোঁ ভাত অলপ আছিলে তাকে পানী দি থৈ গৈছিলোঁ ৰাতি আৰু তাকে খাওঁ বুলি ভাবিছোঁ আৰু এই গৰমত এনেকৈ পানী দিয়া ভাত কোনে খাই ভাল পায় জনাবচোন আৰু মই আজি কণী ভাজি লৈছোঁ লগত অকণ পানী টেঙা আছে নেমু আৰু পিঁয়াজ আছে হৈ যাব আজি এনেকৈ আৰু আপোনালোকে কোনে কোনে খাই ভাল পায় জনাবচোন পানী দিয়া ভাত এনেকৈ গৰমত জলকীয়াটো ভাঙি লৈছোঁ খাওঁ আৰু পানী টেঙাৰ লগত মজা হৈছে